কাপোৰকেইটা অথনিয়ে ধুই মেলি থলো বোলে মেলি দিওঁচোন ক'তনো আছেগে ক'ব নোৱাৰো এটা ৰাতি এডোখৰত মদ পানী খাই আহি শুই আছে বাপেকো খাই খাই মৰি লাগে এই পিতেকো মৰিবতে পাইছো আৰু দেই ভাল মোৰ সুখ নাইকিয়া হ'ল আৰু ভাল মানুহবোৰ মৰিছে আমাৰ এইবোৰহে মৰিবলৈ নেদেখে বেয়া এদিন কান্দিম মৰা হেতেনে মোৰ কবা শান্তি হ'লহেঁতেন মানুহ কলৈ গ'ল জানো দেখা দেখিয়ে নাথাকিবা এটাইতো বেতুল বিলাই খাই খাই পৰিয়ে থাকে যি হয় হওক সেইটো মৰিলে মোক জিৰ যাওক মোৰ তাৰ লগত কোনো কথা নাই দেই সেইটো নুঠাৰ আগতে কাৰোবাৰ কথা পাতিলে ফোনত পাওঁ বেলেগেতো কথা পাতিয়ে থাকে আননোন নাম্বাৰৰ লগত মই এক্সৰ লগত কথা পাতি লওঁ নেকি লগাওঁ তালৈকে ফোন এটা লগাওঁ ৰিচিভে কৰা নাই যে হেল্ল' কি কৰিছা আছা ক'ত তুমি বাকী ভালে আছা খোৱা বোৱা হ'ল নেকি মোৰ জানা তোমালৈ ইমান মনত পৰিছে মই যে ইয়ালৈ বিয়া হৈ পস্তাইছো এতিয়া এইটোতো খাই বৈ শুইয়ে থাকে তোমালৈ বিয়া হোৱাহেঁতেনে ভাল আছিলে মোৰ না মই মানে তোমাৰ লগত আকৌ আহিব খোজো ৰিলেশ্যনশ্বিপত যদি তুমি কোৱা মানে মই ইয়াৰ লগত থাকিব নোৱাৰো আৰু ৰ'বা ৰ'বাটো উঠিলে চাগে তই পাছত ফোন কৰিম দেই তুমি লগ পাবা নেকি কেতিয়াবা নহ'লে কাইলৈ মই লগ কৰিম তোমাক ঠিক আছে এতিয়া বাই তুমি মাউণ্টে বেছিকে পৰিলে ইমান হেং মাৰিছে মাথাটো বিষাইছে একদম এক দেখা নাই যে মই ইমান সময় হ'ল উঠা এক মই দেখা নাই ক'ত গ'লে ছোৱালী ছোৱালী গৈছো এইটো মাতিলে উঠিলে হ'ব না কি হ'লে কেলে মাতি আছিলে মই হেলিবা তোক যে মই অথনিবাৰ মাতি আহিছিলো মই উঠি আহিছো তই চাহ একাপ দিব লাগে নালাগে মোৰ ফোন আহিছে ঘৰৰ মানুহে ফোন কৰিছে তই কাৰ লগত কথা পাতিছিলি ইমান সময় ঘৰৰ মায়ে ফোন কৰিছে মাৰে ফোন কৰিলে তই হয় চুকত ফোনত কথা পাতিবগে লাগে হে কি হ'ল এতিয়া তই দেচোন দে মোবাইলটো চাওঁ দে মোবাইলটো কেলে দিব মই তোৰ মতি গতি মই ভাল দেখা নাই আপোনাৰ নিজৰ মতিটো কেনেকুৱা আছে ৰাতি এডোখৰকে মদ খাই আহিব কাৰ লগত থাকে মই কি জানো বাপেৰ টকাই তোৰ মদ খাইছ নি দে ঘৈণীয়েক থাকে ৰাতি থকা কেইজনী চালে তই ভালে ভালে মোবাইল দে মোবাইল নাপায় নাপায় মোবাইল নিদিওঁ তই মোবাইল দিবি নে নাই মোবাইল নিদিওঁ মই মোবাইল নিদিওঁ এতিয়া চাব লাগিব পিছত ফুটাই আহি পেলাই তই মোবাইল দে ভালে ভালে তই মোবাইল দিলি নে নাই তই মই থকা অৱস্থাত তই বেলেগ ভালকে পালে দিম আজি তই মাজত নহয় ইয়াত শান্তি নাই দেই কি হৈছেনো কি শান্তি নাই এই স্বভাৱৰ কথাটো জানো জানো তোৰ স্বভাৱটো কেনেকুৱা ৰাতি এডোখৰ মদ পানী খাই আহি হুলস্থুল নোপোৱা ছোৱালীজনী মই কেলে মদ খাইছো জানা নাই এই বেলেগ পৰপুৰুষৰ লগত সম্পৰ্ক আছে শান্তি নাই দিনটো আজি কাজিয়াতে গ'লগে দেই খাই আহিব লাগিব চাহ একাপ বনাই আছোন দে ৰচোন দে মই তামোল এখন খাই লওঁ তই চাহ খাবি বাৰু সেই খৰিদ্ৰ কাটি দে গেচোন যাম সেইবোৰ মই কৰিব নাই দেই যাচোন যা কোনে পাৰিব মোটৰ নকৰিলে কি কৰিব তহঁতি দুজনী ইনে আছ নি ইনে পেট পঢ়াই আহিছ নি কেইটকা ইনকাম কৰিছ তই দিয় হে কেইটকা ইনকাম কৰিছ তইনো কেইটকা ইনকাম কৰিছ মই ইনকাম কৰি ঘৰখন চলাই আছো তোৰ যিকেইটা ইনকামটো খাবলৈ নিজলৈ জোৰে আহে এইবোৰ লগত লাগি থাকে নি যা মুটনি একাপ খাই আগে যা আহি আকৌ ঘৈণীৰ লগত লাগিবি এইবাৰ পাবি ৰ এনেকুৱা গৰম দিছে ঐ এখালে নহ'ব তেনে পাইছো দেই আজি কাষ্টমাৰো নাই বজাৰো কৰি দিব লাগে ঘৰলে এতিয়া মই দোকান সামৰিমে আৰু এতিয়া দেই এতিয়া দোকান সামৰিমে আৰু বাইদেউ বাইদেউ বহিছে বহিছো আজি কাষ্টমাৰ নাই কি কব দেৰি হ'ল অকমান গবু ঘৰুৱা জঞ্জাল সেইকাৰণে এইবোৰ চলি আছে আৰু দিয়ক দিয়ক খাওঁ আৰু যাওঁ আৰু দিয়ক দিছো লৈ লওক দিয়ক তোৰ মানুহজনীয়ে আকৌ কাৰোবাৰ লগত ফোনত কথা পাতি আছে মই বুবু বাবাকে শুনিছো হয় নি ময়ো শুনিছো আজি মই তাইক আজি ফোনত কথা পতাই শুনিছিলো মই যে ঘৰত গৈ তাইক ঝাৰিম ভালকে
এই লগত খাবলৈ একো নাই নিবাই অ আছে আছে ইমান কাঢ়া হৈছে অ এয়া দিছো এইটো ঘৈণীয়েক সুধিবিগে ফোনৰ কাৰ লগত ইমান কথা পাতি আছে হয় নেকি? গাঁৱে গাঁৱে ওলাইছে আকৌ দেই মই সুধিবগে লাগিব যেতিয়া গাঁৱৰ মাজত ওলাইছে ওলাইছে মই তাইক সুধিবগে লাগিব সুধিবগে লাগিব মই এয়া খালো বাকী ঘৰত খামগে মই দেই বটলো লৈ গৈছো ঘূৰাই দিমি মই যাওঁ এতিয়া। পইচা বাকী বাকী কৰিলে কেনেকে হব কি বাকী কৰিলে কি আপোনাৰ ওচৰত মই আজি কাষ্টমাৰ হে মই বজাৰ কৰিব লাগিব নহয় বজাৰ পিছত কৰিব মই যাওঁ এইবোৰ বাকী চাকি নহব দেই আজিৰ পৰা